হাঁহিবলৈ নিজে শিকক, কাৰণ কান্দিবলৈ সকলোৱে শিকাই দিব। সত্য এইটোৱে যে টকা পইচা নাথাকিলে কোনো কাৰো আপন নহয়। এজন মানুহে এদিন সময়ক সুধিলে, মই হাৰি যাওঁ কিয়? তেতিয়া সময়ে উত্তৰ দিলে, ৰ'দ হওক বা বৰষুণ, দিন হওক বা খুব মোৰ আন্ধাৰ, পৰিস্থিতি যিয়ে নহওক কিয় মই সদায় আগবাঢ়ি থাকোঁ। গতিকে মোৰ সৈতে আপুনিও ব'লা। জীৱনৰ আচল সত্য হ'ল আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখীন হ'বই লাগিব। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰক ভাল পায় আপুনি সেইবোৰক পাবলৈ চেষ্টা কৰক। এজন মানুহে এদিন ৰামক সুধিছিল, আপুনি ইমান ডাঙৰ মানুহ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া ৰামে এটা হাঁহি মাৰি কৈছিল যে তলত বহা মানুহে কেতিয়াও পৰি নাযায়। সফলতা কেৱল দুটা কলাৰ ওপৰতহে নিৰ্ভৰ কৰে, আৰু সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। আপন বুলি কোনো নাই, সকলোবোৰেই স্বাৰ্থপৰ। সকলোৱে কিবা নহয় কিবা এটা স্বাৰ্থ লৈহে আপন হোৱাৰ অভিনয় কৰে। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো। মানুহৰ অভাৱ অসীম, মানুহ নামৰ জীৱটোৰ অভাৱ কোনো দিনেই নকমে, এইটোৱেই বাস্তৱ। কঠোৰ পৰিশ্ৰম কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয়ী হ'ব পাৰিব। অহংকাৰ সেইজনে কৰে যিজনে হঠাৎ এনেকুৱা কিবা এটা পায় যিটো পোৱাৰ যোগ্যতা তেওঁৰ কোনো দিনেই নাছিল। দৰিদ্ৰতা সফলতা অৰ্জনত হিঙাৰ হ'ব নোৱাৰে। শত্ৰু সফল তেতিয়া হয় যেতিয়া কোনোবা শত্ৰু বন্ধু ৰূপ লৈ আমাৰ জীৱনলৈ আহে। দেউতাৰ সম্পত্তি থকাটো আৱশ্যক নহয়, দেউতা থকাটোহে সকলোতকৈ ডাঙৰ সম্পত্তি। আপুনি মা দেউতাৰ বাহিৰে কাৰো কথা মতে নচলে, কাৰণ আজিকালি মানুহে প্ৰতিটো কথাৰ আঁৰত এটা স্বাৰ্থ ৰাখি আনৰ বাবে কাম কৰে। মূৰ্খ লোকে সুন্দৰ পোচাকেৰে জ্ঞানীৰ সভাতো স্থান পায়, কিন্তু তেওঁৰ সেই স্থান তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে তেওঁ মুখ নোখোলে। প্ৰেম আচলতে সঁচাই বৰ সুন্দৰ আৰু পবিত্ৰ। মানুহে ইয়াক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি ইয়াক লেতেৰা কৰি পেলায়। কষ্ট সহ্য কৰা মানুহবোৰ এদিন সুখী হয়, কিন্তু যিসকলে মানুহৰ কষ্ট দিয়ে তেওঁলোকে কেতিয়াও সুখী হ'ব নোৱাৰে। অহংকাৰ অতি চুটি শব্দ, কিন্তু এই শব্দৰ ভিতৰত লুকাই আছে মানুহৰ পতনৰ অন্যতম কাৰণ। কোনোবাই আপোনাক যদি অৱহেলা কৰে তেনেহ'লে দুখ তাৰ নহয়, দুখ আপোনাৰ, কাৰণ আপুনি তাৰ পৰা বেছি আশা কৰিছিল। যিয়ে হাঁহিবলৈ শিকায় তেওঁৱেই এদিন বিষাদৰ কাৰণ হৈ পৰে। আপুনি যদি অলপতে বহুত বেছি কষ্ট পায় তেন্তে আপোনাৰ বাবে এই পৃথিৱী বহুত কঠিন। আপুনি যদি সমালোচনাৰ সন্মুখীন হৈছে তেন্তে আপুনি ভাবিব পাৰে সেই সমালোচনা কৰা সকলোতকৈ আপুনি আগবাঢ়ি আছে, আৰু তেনে সমালোচনাক উপভোগ কৰিবলৈ চেষ্টা কৰক। কোনোবাই মূল্য দিয়ক বা নিদিয়ক, আপুনি সৎকৰ্ম কৰি যোৱা, কাৰণ ইয়াৰ প্ৰতিদান মানুহে নিদিলেও আপোনাক ভগৱান ঈশ্বৰে দিব। সপোন সেইটো নহয় যিটো টোপনিত হয়, সপোন হ'ল সেইটো যি সপোনৰ পূৰণৰ বাবে টোপনি নাহে। অসৎ লোকসকলে কাকো সৎ বুলি নাভাবে, সকলোকে তেওঁলোকৰ নিচিনা অসৎ বুলিহে ভাবে। এইসকলৰ পৰা সদায় দূৰত্ব বজাই চলিব লাগে। আশা কৰিম ভিডিঅ'টো চাই আপুনি ভাল পালে। যদি সঁচাকৈ ভাল লাগিল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি লওক, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।